কৰিবলৈ আহিছে ইয়াত শুবলৈ আহিছে এখন থানা নে হোটেল আপোনাৰ বাপেকে এখন বনাই দিছে নেকি ইয়াত শুবলৈ কি হ'ল মই এতিয়া থানালৈ যাওঁ তই ক'ত যাওঁ মই আৰ্মিলৈ যাওঁ আৰ্মিলৈ যাওঁ অঁ পাগল তুই এতিয়া খোজ কি খোজ তোক যে মই 10,000 টকাটো ঘূৰাই দিলোঁ অঁ এতিয়া মই কথা এটা ভাবিছোঁ বুজিছা অঁ কথাটো বুজি পালে নহয় হয় ছাৰ মই খবৰটো দি দিম বাৰু ঠিক আছে হেল্ল' ঐ মৰকুচীয়া ঐ মৰকুচীয়া তই মোহন মৰকুচীয়া নহয় তোক মই কালিয়ে কোৱা নাছিলোঁ সোনকালে আমাৰ ঘৰলৈ আহিবি বুলি কাণ পকাব নালাগে যদি সোনকালে আহ কোন ছাৰ নাই কোনো নহয় আপুনি যাওক ঠিক আছে ছাৰ সময় আছে চকুৰে নেদেখ উত্তৰ দিবলৈ মোৰ সময় আছে মোৰ ডিউটি আছে এনে একেবাৰে ডিউটি কৰা মানুহটো বিউটি ছাৰ ৰাকেশ আহিলে এখন ডিটিপি কৰিব দিবা হ'ব ছাৰ হেল্ল' কি হেলো হেলো মাৰিবলৈ আহিছ তোৰ ঠেং ভাঙিম ৰ সোনকালে আহ বুলি কৈছো নহয় বাপৰে তোক ইমান ফোন কৰি আছো নালাগে ফোন আপুনি কিয় ইমান ফোন কৰি আছে মই গোটেই ফোনকেইটা ঘৰত থৈ আহিছো গোটেই ফোনকেইটা মানে তোৰ ফোনকেইটাও 7টা সোম মঙল বুধ বৃহস্পতি শুকুৰ শনি দেও আৰে এইকেইটা 12হে নাম মানে প্ৰত্যেক বাৰতে মই এটা ফোন দেওবাৰটো অফ কৰি থৈ দিছো তাৰ উস্তাদি চোৱা উস্তাদ বল এতিয়া সোনকালে কাম আছে আহ সোনকালে ছাৰ কাগজখন ডিটিপি কৰিলি মাৰিম এতিয়া এনেকে চুমি চাই থকা কোনোবা দিনা দিম ইয়াক ৰাকেশ দা ক'ত যায় এক চক্কৰ মাৰি আহোঁ কণ টানি দেচোন টানি দে বিউটি বেটৰ স্কুটিখন আপোনাক দিছে কিয় নিদিব ষ্টাফৰ নহয় জানো বা আপোনাৰ কম ভাগ্য নহয় দেই বিউটি বেটৰ স্কুটিখন যে দিছে হয় দে আজি মানে নামঘৰত আপোনাৰ খোৱাৰ পাল আছে মানে খিচিৰি কিবা থাকিব চাগে চবে খিচিৰি খুৱাই থাকে মই চিঙৰা আৰু জেলেপি দিম বুলি ভাবিছো জেলেপি মানে মিঠা জেলেপিটো এই নহয় মিঠা জেলেপি চবেই খুৱাই মই জেলেপিখন নিমখীয়া আৰু চিঙৰাটো মিঠা দিম বুলি ভাবিছো বা মিঠা চিঙা জোল নিমখীয়া জেলেপিৰ লগত চাটনি এখন খাবা তই বুট খাইছ এয়া এই নামঘৰলৈ আগবঢ়োৱা বুট হয় কেলে খাইছ তই যা বাহিৰত যা তাতে বৰগৈ যা কি যে হ'ব নহয় নামঘৰলৈ আগবঢ়োৱা বুটখিনি সি জোঠা কৰিলে পাই এইখিনি যে এনেই গ'ল ইয়াতেতো থৈছিলো চাবিটো পাই গাগদা দেখিছিলে নেকি চাবিটো মই কেনেকে জানিম আপুনি ইয়াত বহি আছে আপুনি গম পাব লাগে খুৰা মই তোমাৰ স্কুটিৰ চাবিৰ চিকিউৰিটি গাৰ্ড আৰে চাবিটো কোনে মাৰি দিলে তেনেহ'লে মই তোমাৰ স্কুটিৰ চাবিটো মাৰি দিছো আপোনাক কোৱা নাই মই চোৰ আৰে তেনেকে কৈছো নেকি আপোনাক তেতিয়াহ'লে মই চোৰ আৰু ন আপুনি চুৰ যাওক মই চোৰ লগনীয়া গ'ল লগাবলৈ ছাৰ কওক
ছাৰ মই চুৰ আপুনি চোৰ অ' ছাৰ মই চুৰ মই বিউটি বালিঙৰ মই চাবিটো চুৰ কৰিছো স্কুটি বোলে মই চুৰ এইবোৰ কানি কানি কিহৰ এক্টিং কৰি দেখাব লাগিছে আপুনি মই চুৰ ছাৰ আপোনাক মই কৈছো নেকি তেনেকে চোৰ বুলি মই চুৰ চোৰ এটা গভাইত চোৰ আপুনি তেৰিকা হ'ল কিনো মোৰ স্কুটি চাবিটো মাৰি দিলে কি চাইছে ঐ ষ্টুকিখন কিবা চিনাকি চিনাকি লাগিছে এইখন লৈ মই দেখোন ঘূৰি ফুৰো আপোনাৰ পেডেল থকা ষ্টুকিহে আছিলে এইখন আমাৰ বাইগুণ দুষ্টি বল এপাক ঘূৰি আহোঁ কাৰ্চাৰত কিয় এনে মিছামিছি জ্বলাই আছে কিনো জ্বলালো চাবিটো দেখিছিলে নি সুধিছো নিজেহে মইচুকে লম্ফ জম্ফ কৰি আছে নিজে চাবি বেলেগক দিব আৰু বেলেগক সুধি থাকিব মই কাক চাবি দিলো ৰাকেশ দাক দিয়া নাই নেকি মই ৰাকেশক চাবি দিছো কেতিয়া মই কি জানো কেতিয়া দিছি গম পালাতো এতিয়া এই আমুকাৰ স্কুটিৰ চাবিৰ প্ৰতি কোনো ধৰণৰ লোভ নাই আগতে এক্সিএম ছাৰ তাত থাকোতে লাইন গাড়ী মই এখন গাড়ীৰ লোভ কৰি নাপালো কিমান হেলিকপ্টাৰত ঘূৰিলো আজিলৈকে মই হেলিকপ্টাৰৰ লোভ কৰা দেখিছা আৰু তোমাৰ সেই সাধাৰণ ছেকেণ্ড হেণ্ড স্কুটিখনৰ চাবিটোত মই মাথা হয় কথা কবলৈ আহা এই মুখ হেকেনা বৰ বেছি কথা কৈ আছে আকৌ আপুনি সৰু হ'ব লাগিছিলে মোতকে তেতিয়া গম পালেহেঁতেন কাৰ লগত লাগি আছে অসভ্যালি কিয় কৰ তই পিছত বহি কিয় এনেকে নাচি নাচি আহিছিলি ষ্টুকি বেলেগৰ তেল বেলেগৰ ইঞ্জয় অকণ নকৰিছো বাৰু কেনেবাকে স্কুটিত কিবা হ'ব লাগিলে জৰাখণ্ডক ফালা দি ফালিব ডক্টৰৰ বেজিও নোসোমাব তাত গ'ল নাই ঠিকে আছে নাই গ'ল ঠিকে আছে দুখ পোৱা নাই ভৰি কথা নকৈছে ষ্টুকি কথা কৈছে গ'ল স্কুটি গ'ল শেষ মৰিলো শেষ দাদা কি হৈছে মোৰ কাৰণে হৈছে এইবোৰ ছাৰ আপুনি চাব আজি যুদ্ধ হ'ব কি যুদ্ধ হ'ব স্কুটিৰ যুদ্ধ স্কুটি যুদ্ধ ছাৰ ৰাকেশে মোৰ চাবিটো মনে মনে নি স্কুটিখন লৈ গুচি গ'ল ক'বালে একো নহয় দিয়া কিয় একো নহয় সি চলাবলৈ মই স্কুটি কিনিছো নেকি আৰু যদি লাগে মোক 10 টকাত খুজি নিয়ক মই দিম হ'ব দিয়া আহিলে তাক বুজাই দিবা বুজাম ছাৰ আজি তাক ভালকে বুজাম এই তলুৱাই আজি তাক বুজনি দিব বুজাম মই তাক নাই এই কুকুৰে মাৰ খাবই লাগে খাওক শান্তি নাইকিয়া কৰি পেলাইছে কাৰ এইবিলাক আননোন নম্বৰৰ পৰা সদায় মোক কল কৰি থাকে কাৰ এইবিলাক আননোন নম্বৰৰ পৰা সদায় মোক কল কৰি থাকে নাম কি আছিলে নাক কাটা আমক যে লাইন মৰাৰ কাৰণে আমি কাটি পেলাইছিল নাকটো লক্ষ্মণে নাকটো কাটিলে ৰামক লাইন মৰাৰ কাৰণে সুপৰ্ণখা ষ্টুকিখন সুপৰ্ণখা স্কুটি সুপৰ্ণখা নাকডাল ফাটি গ'ল যেন কিন্তু এইবিলাক কৈ নফচাবি দেই কেটমন এইটো ৰাখাচোন ৰাখা চাবিটো তই নিছিলি কিয় মই চাবিটো টেবুলতে পালো বোলো অকণ চলাই চাওঁ তাকে তই নিছিলি কিয় ছেকেণ্ড হেণ্ড বুলি ধৰিব নোৱাৰে দেই নিজৰ বুলি নিছিলি কিয় এহতীয়া স্কুটি এনেকুৱা হ'ব লাগে মই কৈছো ন নিছিলি কিয় চলাই তই নিছিলি কিয় সুপৰ্ণখা মই তাক সুপৰ্ণখাই হলো
ছাৰ ঐ আৰে কি হ'ল ঐ? ছাৰ বাইদেউ মোৰ পৰা বচাওকচোন মোক মাৰি পেলাব তই তাইক নুসুধাকৈ স্কুটি চাবি কিয় নিছিলি? নহয় আমি একেই ষ্টাফ যে সেইকাৰণে নিছিলোঁ ছাৰ প্লিজ ছাৰ ছাৰ চাবি বিচাৰি পালো ই দিলে এই কেনেকুৱা লাগিলে চলাই ছেকেণ্ড হেণ্ড নিচিনা ধৰিব পাৰিছে জানো ফিনফিনীয়া ন মাল একে ধুনীয়া লাগিছে মোৰ মানে কোনে দিব কৈছে তোক তাৰমানে মানে থাকিব পাবি নহ'লে চফা কৰি কেলে নিছিলি স্কুটি কেলে নিছিলি এইবিলাক পাতি তুমি নাকটো ঠিক কোৱা ডাকটো পইচা মোৰ নাকত কি হ'ল একোতো হোৱা নাই। নহয় স্তুতি স্কুটি মোৰ স্কুটিৰ না মানে সম্পূৰ্ণকে মেল খাই খো চাব স্কুটি মোৰ স্কুটিখন কি কৰিলে মানে চোৱা ভালকে চোৱা এইফালে চোৱা ইয়াত চোৱা এইফালে চোৱা ব্ৰেক চোৱা ব্ৰেক কিবা প্ৰব্লেম পাইছা তুমি মোহনৰ নিচিনা ফটো এটাৰ কথা শুনিছা হা মই যেনেভাগে স্কুটিখন দিলোঁ তেনেভাগে দিলোঁ দেই পাইছা পাইছা তুমি মিছা কথা কোৱা ক'ত কি হৈছে স্কুটি সেই সুপৰকা হ'বলে পিছফালটো কাটিছিল আগফালটো চোৱা আৰে আগফালে চালো না একো হোৱা নাই লেতেৰাহে হৈ আছে অকণমান একো নহয় দে এইটো চোৱা নাকটো চোৱা মোক কেনো অ' ছাৰ মোৰ নতুন ছেকেণ্ড হেণ্ড স্কুটিখন খাই পেলালে বেলেঞ্চ স্কুটি কেলে নিছিলি নহয়, balance মোৰ স্কুটি কেলে নিছিলি তই মোৰ স্কুটি কেলে নিছিলি তই স্কুটি কেলে নিলি মোৰ কাৰ পৰা চাওকচোন ইহঁতক মানে লৈ আহিছে যে শুনছ নাই এই গুণা মহৰচৰ কথা নুশুনে দেখিছা কি কৰিছ কলপাত থ এই কাটাই নে ক'ৰবাত থম দাঁত হবলৈ কৈছো তো মই এনেকে নকবা পাৰি নামঘৰত কলপাত লাগিছে মই কথা দি থৈ নামঘৰত 100 কলপাত দিবি আৰু কলপাত নিবি মোৰ ঘৰ পৰা হা একদম যা দে কিয় এনেকুৱা কৰিছা বুজি পালেনে সকলোৱে কথাখিনি? হৈছে দিনে দিনে আমাৰ ডিউটিবোৰ বাঢ়ি গৈ আছে। এইবাৰ দুৰ্গা পূজাত চাগে আমাৰ ডিউটি আৰু বাঢ়িব। গতিকে আমি সকলোৱে এতিয়াৰ পৰাই তাৰ কাৰণে প্ৰিপেয়াৰ হৈ থকা ভাল। হ'ব ছাৰ বেলেগকৈতো কি প্ৰিপেয়াৰ হ'ম বন্দুকটোৰ লগতে মাস্ক আৰু চেনিটাইজাৰো লগত ৰাখিব লাগিব সেইটোৱে কাৰ এইবিলাক আননোন নম্বৰৰ পৰা সদায় মোক কল কৰি থাকে? হেল্ল' ঐ মোৰ খুচি ঐ তোক মই ৰাতিপুৱা কলপাতখিনি কাটিবলৈ কোৱা নাছিলো তই পাহৰিলি ন তই আজি তোক বাঘ ঢকা দিম তই মুখেৰে নামাত কিয় ছাৰলৈ যে মাইকী মানুহজনীয়ে ফোন কৰি আছে নাম্বাৰটো তাৰমানে আপুনি দিলে হ'ল কেছ এটা মানে এতিয়া কঁকালো খালেও কঁকাল খাবলেতো কঁকাল আছে ক'তো পেটৰ তলত ভৰিকেইটাহে লাগি আছে কঁকালটোতো ক'ত আছে চৰ লাগে একদম
শপত দিছো কিন্তু দেই ল'ৰা কলপাতত হাত নিদিবি পাই যেনি নিজে কলগছ পাতি পৰি আছে তাৰপিছত কলপাতা আকলটো চাচোন দেখা দিছে যা উঠাই থৈ যা আমাৰ গছহে পৰিছে শনি মোক কেনেকে উঠিম এতিয়া আইও থৈ গৈছেগে দেই কি হ'লনো ইমানকে কিয় হাঁহি আছে ছাৰলৈ যে মাইকী মানুহজনীয়ে ফোন কৰি আছে নাম্বাৰটো তাৰমানে আপুনি দিলে হ'ল কেছ এটা মানে এতিয়া কি কেছ কি সুধি আছো মই বহুত বেছি কথা কৈ আছা তুমি আমি বেছি কথা হৈ আছো এনেকে ৰাস্তাৰ মাজত গাড়ী ৰাখে নেকি হা আৰু মানুহ চাইফালে দৰ্জা খুলিব নোৱাৰে নহ'লে কি মই তোমাৰ মূৰৰ ওপৰত পাৰ্ক কৰিম কি হ'ল গৌৰী কলৈ যায় ঐ তহঁত অকণমান ওলাই দিয়কচোন কোনো ক'তো যাব নোৱাৰে হ'ব থাকক কি সুধি আছো মই অকণমান আগলৈ নাহত কিয় মই কি সুধি আছো সেইটো কওক কাক কিয় মোৰ ফোন নম্বৰটো দিছিল ভুল হৈ গ'ল ছাৰ মই সুধিছো কিয় কাক মোৰ ফোন নম্বৰটো দিছিল পইচা দিয়কচোন ইয়াতে লিখি নাই ফোনৰ নম্বৰ নিদিওঁ দেই মোৰ এতেকা ভাদমহীয়া বাইদেউ দাদাহঁতে খুব বেয়া পাব চা কিহৰ কাৰণে ফোন নম্বৰ বিচাৰিছে মানে মইতো থানাখনতে ব্যস্ত থাকো মোৰতো চবে বিচাৰি নাপায় এতিয়া আপোনাৰ ফোন নম্বৰটো দিলে দাদা বাইদেউহঁতে মোক ফোন কৰি দিছে তেতিয়া গৈ মই নামঘৰত বস্তুটো দি থৈ আহিলেও হ'ব চা তাকে ফোনে নাই বুলি ক'ব লাগে এতিয়া মোৰ নম্বৰ দিবি তোক বিচাৰি মোক কামুৰি থাকিব মই কামত থাকিমগে দাদা বাইদেউহঁতে খুব বেয়া পাব চা উখৰাম দাদা বাইদেউৰ দাদাই বেয়া পাবনে বাইদেৱে মানে ভাদমহীয়া নবৌ বাইদেউহঁতে বেয়া পাইছে ঘৰত থকাত ফোন কৰিবলৈ নিদিবি মোৰ ফোন নম্বৰটো লাগে তাকে দিছো ছাৰ এনেকৈ মোৰ ভুল হৈ গ'ল ছাৰৰ নাম্বাৰটো জানি বুজি দিলে নে ভুলতে দিলে ভুলতে জানি বুজিয়ে দিলো তেনেহলে আৰ্জিলে ফুল বুজিবই লাগিব কাটনিয়াৰ ছাৰ আপুনি ইমিডিয়েট যাওক ক'লে গণেশগুৰি ফ্লাইঅভাৰ ডিউটি আছে আপোনাৰ কেইটাত ঘূৰিম 6টা পাৰ্টি কৈ দিয়া আছে তাতে আছে আপুনি যাওক পানী বটল এটা লৈ যাব বৰ গৰম আৰু লগতে ছাতি এটা লৈ যাব বৰ ৰ'দ বোলে হৰে আৰু ৰাম বা এই ৰ'দে আজি খাওঁকে ওলাইছো কৃষ্ণ কি কৰ কলৈ যায় মহিলা সমিতি মিটিঙৰ পৰা আহোঁ বা কাৰফিউ 9টালৈকে বহালে ইফালে মিটিং আৰম্ভ হ'লেই কিমান দিন মিটিং হোৱা নাই কোনোমতে এখন হ'বলৈ ধৰিছে তাৰ কথা শুনাচোন এনেও সেয়া মিটিঙৰ নামত চাহপাত খোৱা বাহা নাহে আৰু কি কলি নাই এতিয়া আজি 2 বছৰে আপোনালোকৰতো কোনো এখন মিটিং হোৱা নাই ইটো কথা ইটো সিটো কথা সিটো কাৰ ঘৰ ইমান দিনে কি হ'ল এইবিলাক কথাটো আজি আলোচনা হ'ব আৰু পেণ্ডিং হৈ আছিলে তই বেছি জান হা এনেই ৰ'দত মোৰটো গৰম হৈ আহিছে আৰু সুস্মিতা বয়ফ্ৰেণ্ড আছে নহয় মই আকৌ গাড়ীতে ধৰা পেলালো দুইটাই পুৰা টেকিং মাৰি আছে চাই কোন হে সেয়া দেউতা নেকি এইজন কি আমাৰ দেউতা হ'ব খুৰা মেনি কংগ্ৰেচুলেশ্যন দেই সোনকালে বিয়াখন পাতি পেলোৱা তৰে আমি জাগাত চেদাই লৈ মোক